নমাটি পৰিষদ সমষ্টিৰ ৰংক্লিৰডাপ গাঁৱত ছাত্ৰ-ছাত্ৰীৰ বাবে ভুৱন তেৰাং মেমৰিয়েল হোষ্টেল নিৰ্মাণৰ আধাৰশিলা স্থাপন কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিৰ সুলভ মূল্যৰ দোকানী জিএসটি বিভ্ৰাট ফলশ্ৰুতিত দোকানীসকলকে মাতমাৰ খুদাইছে দুখীয়া সীমাৰেখাৰ তলত বসবাস হিতাধিকাৰীৰ মূৰত চৰকাৰৰ কোটি কোটি টকাৰ অপচয়ৰে কংগ্ৰেছৰ দিনত নিৰ্মাণ কৰা চুটিয়া নালা স্বাস্থ্য উপকেন্দ্ৰ আজি ভৰি পৰিছে হাবি জংঘলেৰে নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণপিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলে 17 নং সচিং ঢেণ্টা পৰিষদীয় সমষ্টিৰ ঠেডঙৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰয়াত ভুৱন তেৰাং মেমৰিয়েল হোষ্টেল নিৰ্মাণৰ বাবে 20 নৱেম্বৰত আধাৰশিলা স্থাপন কৰিলে পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে নমাটি পৰিষদীয় সমষ্টি এলেকাৰ ৰংক্লিৰডাপত প্ৰয়াত ভুৱন তেৰাং মেমৰিয়েল হোষ্টেল নিৰ্মাণ হ'ব মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আগবঢ়োৱা মুঠ 50 লাখ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই হোষ্টেল আধাৰশিলা স্থাপন অনুষ্ঠানত কাৰ্যবাহী সদস্য কাচে ৰংপিপি মাধুৰ্য ঢেকিয়াল ফুকন প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে যোগদান কৰা অনুষ্ঠানত কাৰ্যবাহী সদস্য কাচে ৰংপিপিয়ে ঠেডং এলেকাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰংক্লিৰডাপ এলেকাত নিৰ্মাণ কৰিবলৈ ওলোৱা প্ৰসংগত কয় যে প্ৰয়াত ভুৱন তেৰাঙে জীৱিত কালত ঠেডং এলেকাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেল নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতিৰ বাস্তৱ ৰূপায়ণৰ বাবে আজিৰ তাৰিখত এই কাৰ্যসূচী ৰূপায়ণ কৰা বুলি সদৰি কৰে Mengati MLC area mo siguro. Nasidak nang ito soseng na dapat hedong bulagan do sida ang local garden nang ito. Mohet alangi ronga sa da pulo akarjen nang ito si manai. Nang ito si langdo nai. Alang ito ke kilowing kan sida hostel nang doji. Sampai nengke nang ito si koji. Lasi nang ito si local garden. ডেনগাঁৱৰ পৰা ৰবিন বে ৰিপৰ্ট কাট নিউজ এক দেশ এক কৰ বুলি বিজেপি চৰকাৰে ঘোষণা কৰি আহিছে ঠিকেই কিন্তু বাস্তৱ ক্ষেত্ৰত কেনে চলিছে চাওক আমাৰ সংবাদদাতাৰ এক বিশেষ ৰিপৰ্ট ৰাজ্যখনত জিএসটিক লৈ ঘনে ঘনে বৈঠক পাতি সামান্য পৰিমাণে হলেও কৰ হ্ৰাস কৰাৰ সময়তে জিএসটিক লৈ বিভ্ৰাট সৃষ্টি হৈছে ৰাজ্যখনৰ একাংশ সুলভ মূল্যৰ দোকানী তথা হিতাধিকাৰীৰ লগতে জনসাধাৰণৰ মাজত সকলো সামগ্ৰীৰ ওপৰত কম বেছি পৰিমাণে হলেও জিএসটি ধাৰ্য কৰি দিয়া হৈছে যদিও এই জিএসটিৰ পৰা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা হিতাধিকাৰীসকলে লাভ কৰা কেৰাচিনৰ পৰা বাদ নপৰিল যে দুৰ্ভোগ ভুগিবলগীয়া হৈছে কাৰণ জিএসটি লগোৱাৰ বাবে অধিক দামত কেৰাচিন ক্ৰয় কৰিবলগীয়া হৈছে গতিকে যিহেতু চৰকাৰে চাউলৰ ওপৰত জিএসটি লগোৱা নাই পেট্ৰল ডিজেলৰ ওপৰত জিএসটি লগোৱা নাই গতিকে কেৰাচিন তেলতো জিএসটি লগালে আমাৰ সৰ্বসাধাৰণ ৰাইজে অসুবিধাৰ সন্মুখীন হ'ব সেয়েহে চৰকাৰক এইটো আমি বিবেচনা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ভাওনা তাৰ পৰা নিষ্ঠা পাবলৈ কাৰণে একমাত্ৰ চাকিৰ সহায়তেই সাধাৰণ ল'ৰা ছোৱালীসকলে শিক্ষা আহৰণ কৰে গতিকে কেৰাচিনত যদি জিএসটি লগোৱা হয় তেতিয়াহ'লে আমাৰ দুখীয়া ৰাইজৰ বহু সমস্যাৰ সন্মুখীন হ'ব প্ৰকৃতাৰ্থত দুখীয়া লোকসকলৰ বাবে কেৰাচিনটোৱে আশা ভৰসাৰ স্থল আন্ধাৰত ঘৰখনক পোহৰাই ৰাখিবলৈ অতি প্ৰয়োজনীয় কেৰাচিনৰ কিন্তু জিএসটি লগোৱাৰ লগে লগে দুখীয়া জনগণৰ মূৰত বিজেপি চৰকাৰে সোধালে আন এটা মাতমাৰ দৰিদ্ৰ পৰিয়ালে লাভ কৰা ৰেচন কাৰ্ডৰ নীলা কেৰাচিন সামগ্ৰী ক্ৰয় কৰিবলৈ যাওঁতে দিব লাগে 5% জিএসটি অতি দৰিদ্ৰ পৰিয়ালত ৰাতিৰ আন্ধাৰত ঘৰ আলোকিত কৰিবৰ বাবে কিনিবলৈ যোৱা কেৰাচিনৰ বাবদ দিব লাগিব জিএসটি ইয়াতে প্ৰশ্ন হয় এই সকলোবোৰ কৰ্মকাণ্ডৰ বিষয়ে চৰকাৰ অৱগতনে নে চৰকাৰক নজনোৱাকৈ আইঅচিয়ে নি আছে জিএসটিৰ নামত 5% কৰ নে আমূল পৰিৱৰ্তনৰ কথা কোৱা বিজেপি চৰকাৰে ঢাক ঢোল বজাই দৰিদ্ৰ জনগণক মাতমাৰ দিয়াটোৱে নেকি পৰিৱৰ্তন সাধাৰণ জনতাৰ বাবে এয়া এক নুবুজা হাতৰ হৈ পৰিছে জাসান ইংহিৰ ৰিপৰ্ট কাট নিউজ আমাৰ চৰকাৰৰ চৰিত্ৰ কাম আৰম্ভণি কৰে সমাপ্তিও কৰে ঠিকেই কিন্তু কাৰ্য ৰূপায়ণত নাথাকে কোনো আন্তৰিকতা
যাৰ ফলত নিৰ্মাণৰ পিছৰ পৰৱৰ্তী কাৰ্য সফল ৰূপায়ণ বা লক্ষ্যত উপনীত হোৱাৰ বাবে নাথাকে মানসিক তাগিদা কোটি কোটি টকা অপচয় কৰি নিৰ্মাণ কৰা চৰকাৰী বহু ভৱন অথবা কাৰ্যালয় নিৰ্মাণৰ নামত পাবলগীয়া মুনাফা আদায়ৰ পিছতে এলাগি কৰি বছৰ বছৰ পেলাই থৈ দিয়ে স্বাস্থ্য উপকেন্দ্ৰৰ নামত নিৰ্মিত ভৱন এতিয়া চূড়ান্ত অৱহেলাৰে পেলাই থৈ দিছে কোট চাও আহক আমাৰ সাংবাদিক মঙ্গল সিং ক্ৰৰ এই ৰিপৰ্ট এয়া ডিফৰ পৰা মাত্ৰ 5 মাইল নিলগত চুটিয়া নলাৰ উপস্বাস্থ্য কেন্দ্ৰ উপস্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰিছিল কাৰ্বি সাহিত্য শাসিত পৰিষদত বিগত 15 বছৰীয়া কংগ্ৰেছৰ শাসনৰ কালছোৱাত চিকিৎসা বিভাগৰ দায়িত্বত থকা তদানীন্তন কাৰ্যবাহী সদস্য অশোক তেৰণৰ কাৰ্যকালতে সজাইছিল স্বাস্থ্য উপকেন্দ্ৰৰ নামত এই ভৱন কাৰ্যবাহী সদস্য তেৰণৰ দিনতে ভৱনটো নিৰ্মাণ সম্পূৰ্ণ হ'ল নিৰ্মাণৰ বাবদ হোৱা মুঠ ব্যয়ৰ পৰা পাবলগীয়া মুনাফা আদায় হ'ল ভালে ভালে ভৱনটোৰ আন্তঃগাঁথনিৰ কাম কিছু বাকী ৰৈ যায় তেতিয়া নিশ্চয় পৰৱৰ্তী সময়ত পুনৰ পৰিষদৰ শাসন কংগ্ৰেছৰ হাতত অহা হলে দ্বিতীয় পৰ্যায়ৰ কাম হৈ উঠিলহেঁতেন কিন্তু মানুহে পাঙে ঈশ্বৰে ভাঙি কোৱা লেখিয়াকৈ এবাৰ নিৰ্বাচনত পৰিষদৰ শাসনৰ বাকজৰি কংগ্ৰেছৰ হাতৰ পৰিৱৰ্তে বিজেপি দলৰ হাতলৈ আহিল পৰিণতিত চূড়ান্ত অৱহেলিত হৈ পৰি ৰল চুটিয়া নলাৰ এই উপস্বাস্থ্য কেন্দ্ৰৰ ভৱন Lasos sub center pangram aya dimlong la puthot kupia ang deng si deng pon po laki itu mo por si than po bosta mi non ke thek pon long la dake medical sub center kali dake ingnam sub center la son si man long lo la dake ingnam api tum si ki doi la son si non ni tum thek pon long lo arlo lang dam lo pote dak saur me me bia hi pen chenglok horabong pen chenglok dak a hema mata ki rupo sinon ni tum ke thek pon long teng plote dak মেডিকেল সাব সেন্টার পুন আচাক মাসিকালি চিকিৎসা সেৱা আগবঢ়োৱাৰ নামত নিৰ্মাণ কৰা সুন্দৰ ভৱন এতিয়া মাত্ৰ ভোটৰহে বাকস্থলী হ'ল যি হ'ল তেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত অৰ্থ সমাপ্তি কাৰ্য ৰূপায়ণৰ দায়িত্ব এতিয়া পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ কান্ধত ৰাজনৈতিক সংকীৰ্ণতা বাদ দি ইতিমধ্যে চৰকাৰী টকাৰ অপচয়েৰে নিৰ্মাণ কৰি উঠা উপস্বাস্থ্য কেন্দ্ৰ ভৱনটোৰ বাকী ৰৈ যোৱা য'ত যি আছে সম্পূৰ্ণ কৰি বৃহত্তৰ চুটিয়া নলাৰ ৰাইজৰ স্বাৰ্থত বিজেপি চৰকাৰে চিকিৎসক নাৰ্ছ তথা অন্যান্য স্বাস্থ্য কৰ্মীৰে বাস্তৱ ৰূপায়ণ কৰি এক জীৱন্ত উপস্বাস্থ্য কেন্দ্ৰ গঢ়ি তুলিবনে অহা 20 নৱেম্বৰৰ পৰা 23 নৱেম্বৰলৈকে যোৰহাটত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী জ্ঞানজ্যোতি আঁচনিৰ কাৰ্যসূচীত যোগদানৰ বাবে কাৰ্বি আংলঙৰ ডিফু জিলা হামৰেন জিলা তথা বুকাজান মহকুমাৰ অন্তৰ্গত প্ৰতিটো চৰকাৰী স্কুলৰ 2-3 জনকৈ বিশেষভাৱে নিৰ্বাচিত কৰা ছাত্ৰ ছাত্ৰীসকলক লৈ সোমবাৰে দিনৰ 2 বজাত ডিফু সাৰ্কিট হাউচৰ পৰা কৰিলে যাত্ৰা উল্লেখ্য মুখ্যমন্ত্ৰী জ্ঞানজ্যোতি আঁচনি অধীনত হ'বলগীয়া শিক্ষামূলক কাৰ্যসূচী সফল ৰূপায়ণৰ লগতে কাৰ্যসূচীত যোগদান কৰি ছাত্ৰ ছাত্ৰীসকলে বহু কথা শিকি অহাৰ আশা কৰিছে শিক্ষা সচেতক তথা বিদ্যুৎ মহলে পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো চমু বাণিজ্যিক বিৰতি Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. বৰ বেলেগ ধৰণৰ গোন্ধ আহি আছে যে জুটি লগা আসলতে ইয়াৰ আৰত কি আছে ইয়াৰ আৰত আছে কাঞ্চ সৰিয়হৰ তেল স্বাস্থ্যসন্মত বিশুদ্ধ আৰু সোৱাদযুক্ত কাঞ্চ Assam Hill Small Industries Development Corporation pen Arniwang Hemalong Akenang Salahormu Ason Salam Pontanglo
La senang litum arniwang kenang sot kecuason la penthesire alang hithi kulat along longpon ikji. Kang sirtang kejun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে আগবাঢ়িছো পৰৱৰ্তী অংশলে কুকৰাঝাৰ চহৰৰ হাতীমাতাত যোৱা 19 নৱেম্বৰত অনুষ্ঠিত হয় কুকৰাঝাৰ কাৰ্বি ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় ডাক্তৰ মেডালছন ৰংহাঙৰ বাসভৱনৰ প্ৰাংগণত ডাক্তৰ মেডালছন ৰংহাঙৰ বাসভৱনত অনুষ্ঠিত হয় কুকৰাঝাৰৰ ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰীসকলৰ বাৰ্ষিক অধিৱেশন কুকৰাঝাৰৰ কাৰ্বি আটেৰাঙৰ ক্লেং চাৰপো ৰাছং ইংটি কাঠাৰৰ পৌৰহিত্যত অনুষ্ঠিত সভাত ক্লেংডুং হিংচং ফাংজয় ব্যাখ্যা কৰে সভাৰ উদ্দেশ্য সভাত কুকৰাঝাৰৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানসমূহত অধ্যয়নৰ বাবে নতুনকৈ নাম ভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হয় অনাগত দিনবোৰত কাৰ্বিসকলৰ ভাষা সাহিত্য কলা কৃষ্টি বিকাশৰ বাবে লবলগীয়া বিভিন্ন কাৰ্যপন্থাৰ বিষয়ে সভাত দিহা পৰামৰ্শ কৰে উপদেষ্টা বৰসিং ইংহি ডাক্তৰ মেডালছন ৰংহাং এসআই সাৰসিং তেৰাঙকে ধৰি বিশিষ্ট ব্যক্তিসকল প্ৰমুখ্যে 30 গৰাকীক ব্যক্তিয়ে সভাত উপস্থিত থাকি অনাগত 2018 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিবি ইঞ্জিনিয়াৰিং কলেজত বিভিন্ন পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ইয়াৰ উপৰি নামনি অসমত বসবাস কৰি থকা আটাইবোৰ কাৰ্বিসকলক একগোট কৰি কাৰ্বি সন্মিলনী সভা অনুষ্ঠিত কৰাৰ সন্দৰ্ভতো সভাত কৰে আলোচনা কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ সদস্য তথা মহাময়া সমষ্টিৰ জনপ্ৰতিনিধি লুনসিং তেৰণে 19 নৱেম্বৰৰ দিনা নিজ সমষ্টি এলেকাৰ দুখীয়া খেতিয়কসকলক বিতৰণ কৰিলে আলুৰ বীজ মন কৰিবলগীয়া বিষয় যে এমএসি তথা ইএমকে ধৰি সিইএমলৈ নিজ নিজ সমষ্টি দুখীয়া ৰাজ্যৰ বাবে চৰকাৰৰ কিবা নহয় কিবা এটা লৈ ভোটাৰ ৰাজ্যৰ কাষ চাপিছে ৰাজ আসনত বহিলেও প্ৰকৃততে তেওঁলোকে যে ভোটাৰ ৰাজ্যক পাহৰা নাই আৰু হেয়ে মুঠতে তেওঁলোকে বাৰম্বাৰ নিজ সমষ্টি এলেকাত উপস্থিত হৈ ৰাজ্যৰ হতে নিজকে জড়িত কৰিছে মহামায়া সমষ্টিৰ জনপ্ৰতিনিধি লুনসিং তেৰণে নিজ সমষ্টিত উপস্থিত হৈ কৃষি বিভাগৰ পৰা আবণ্টন দিয়া আলুৰ বীজ নি দুখীয়া খেতিয়ক ৰাজ্যৰ হাতত বিতৰণ কৰিলে আন একো নহলেও খেতিয়ক ৰাজ্যে অন্তত খেতি কৰি জীৱন যাপন প্ৰণালীৰ পৰিৱৰ্তন হ'ব কিছু হলেও দুখীয়া কৃষক ৰাজ্য আৰ্থিকভাৱে সহায়ক হ'ব এনে উদ্দেশ্য আগত ৰাখিয়ে জিলাখনত সমষ্টিয়ে বিগত কেইদিনমানৰ পৰা বিজেপি শাসক দলৰ মাজত কোনোৱে যদি মাত্ৰ আলু বিলাইছে কোনোৱে আকৌ আলুৰ লগতে বিলাইছে চাউল Nasi along tin tanile tum VDC BLCC chairman tum pen celang pet si along tin si tamela puru ya chili tapen la hanjang chili ya mokani tum along tin dam sin nono som ron dam lu la bangke li tum department la agriculture department na hin pesi li tum phan sai pa chuti kinang pesi nangeron nang bak si election na hutamin nang tum lam chang ni nang pilo ye sarkar hin pen nang li tum nang pahal telo puram se sarkar hin pen pima কিন্তু আনবাং কে নিলি নাওয়ান পিবি পু হালা সালাম চাকা তেংসি পিনি নালে তো মালং নালে তো কেংরি সিদামে এগ্রিকালচার ডিপার্টমেন্ট না হিন পেন পুরোয়া চিলি লা পেন খানজাং চিলি মাকে নাওয়ান পিলা আলুৰ বীজ বিতৰণ কৰিছে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসন দখল কৰা বিজেপি শাসক দলে যদিহে পৰিৱৰ্তনৰ নামত তৃণমূল পৰ্যায়ৰ খেতিয়ক অৰ্থাৎ প্ৰকৃত হিতাধিকাৰীৰ হাতত আলুৰ বীজ বিতৰণ কৰিছে এবাৰ খৰালিৰ খেতিত আন শাক পাচলিৰ খেতিৰ লগতে আলুৰ উৎপাদন বাঢ়িব ৰবিন বেৰ ৰিপৰ্ট কাট নিউজ প্ৰয়াত অৱনী কৰ্মকাৰৰ দ্বিতীয় সংখ্যক হুৱৰণী প্ৰাইজ মানি আৰু চলন্ত ট্ৰফি ফুটবল প্ৰতিযোগিতা বুকাচন ক্ৰীড়া পথাৰত ইতিমধ্যে হৈছে আৰম্ভ
বুকাজান স্পোর্ট এসোসিয়েশনের উদ্যোগত অনুষ্ঠিত ফুটবল প্রতিযোগিতা খেলখনৰ প্ৰথমটো দিনত কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী পৰিষদৰ সদস্য জীবন চন্দ্ৰ পাঠকৰ দ্বাৰা বুকাজান স্পোর্ট এসোসিয়েশনৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় উদ্বোধনী খেলৰ উপলক্ষে আয়োজিত সভাত বৰজান পৰিষদৰ জনপ্ৰতিনিধি লংকিতি মুঙে মুখ্য অতিথি কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজেন্দ্ৰ ৰংপি প্ৰাক্তন সদস্য ৰাম সিং টকবি ভিডিসি অধ্যক্ষ ফিলিপ তেৰণ প্ৰাক্তন বোৰ্ডৰ অধ্যক্ষ কাদম তেৰাংপিকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ লগতে প্ৰয়াত অগণী কৰ্মকাৰৰ আত্মীয়সকল উপস্থিত থাকে উল্লেখ্য আৰম্ভণিৰ খেলখনত বেদমহল স্পোর্ট এসোসিয়েশন আৰু ডিলা স্পোর্ট এসোসিয়েশনৰ মাজত অনুষ্ঠিত হয় খেলত 0-1 গলৰ ব্যৱধানত ডিলা স্পোর্ট এসোসিয়েশনে জয়ী হয় আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ